আমি UPPL দল হিচাপে কোকৰাঝাৰ ইউথ উইংছ আজি আমি এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ যে আমি UPPL দলে অকল ৰাজনীতি কৰি সীমিত থকা নাই। আমি বিভিন্ন সামাজিক দিশত স্কুল যিবোৰ সমাজৰ লগত ৰিলেটেড প্ৰতিটো প্ৰতিষ্ঠানৰ লগত কিদৰে ভাল কৰিব পাৰি, আমাৰ নৱপ্ৰজন্মক কিদৰে ভাল কৰিব পাৰি, যি মানৱ সম্পদ গঢ়াৰ আমাৰ BTC প্ৰধানৰ যি সপোন, সেই সপোন বাস্তৱত পৰিণত কৰাৰ কাৰণে আমাৰ দলে প্ৰতিটো ফলে ফলে কাম কৰি গৈ আছোঁ। অকল ৰাজনীতিতে লাগি থকা নাই। সেইবাবে আমি অহাকালি যি বিশ্ব পৰিৱেশ দিৱস সেই দিৱসৰ লগত সংগতি ৰাখি আজি প্ৰায় কোকৰাঝাৰত 10খনমান স্কুলত হাই ছেকেণ্ডেৰী আমি গছ বিতৰণ কৰিছোঁ আৰু অহাকালি আমি ধীৰবিলত তাতে আমি 100ডাল গছ পুলি ৰোপণ কৰিম। তেনেদৰে আমি পৰিৱেশৰ লগত বিভিন্ন সামাজিক কামবিলাকতো আমি কাম কৰি আছোঁ। গতিকে অকল ৰাজনীতিৰ লগতে জড়িত হৈ থকা নাই, সেয়ে আমাৰ এক গৌৰৱ কৰিব পাৰোঁ। মই ক'ব বিচাৰোঁ যে বিশ্ব পৰিৱেশ দিৱস অকল গছপুলি ৰোৱাৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ থাকিব নালাগে। পৰিৱেশ বুলি ক'লে আমাৰ পানীয় পৰিৱেশ, আমাৰ মাটিৰ পৰিৱেশ, আমাৰ বতাহৰ পৰিৱেশ, এই গোটেইবিলাকে পৰিৱেশৰ অংগ আৰু জীৱ জন্তুৰ পৰিৱেশ, ইভেন আমি মানুহৰ পৰিৱেশৰ অংগ। এইকাৰণে পৰিৱেশ দিৱস পালন কৰিবলৈ গ'লে আমাৰ গোটেই ক্ষেত্ৰতে নজৰ দিব লাগিব। যেনেকৈ আমাৰ এই বৰ্ষাৰ যে পানীবিলাক আছে, এই বৰ্ষা পানী সংৰক্ষণ কৰিব লাগিব যাতে আমাৰ গ্ৰাউণ্ড ৱাটাৰ লেভেলখন নামি নাযায়। আৰু মাটিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ বাচ্চাবিলাকে স্কুলত এনেকুৱা শিক্ষা দিব লাগে যাতে ভূমি প্ৰদূষণ কম কৰিব পাৰোঁ। লগে আমাৰ বায়ু প্ৰদূষণটো কম কৰিব লাগে আৰু জীৱ জন্তুবিলাকৰো সংৰক্ষণ দিব লাগে। আৰু যদি আমাৰ মানৱ সম্পদ উন্নয়নো হ'ব লাগে। গোটেইবিলাক যদি একেলগে ঠিক হয় তেতিয়াহে এখন সুস্থ পৰিৱেশ হ'ব পাৰে। গছ-গছনি গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আটাইতকৈ প্ৰথম কাম কৰিব লাগিব আমাৰ গছপুলি যিমান হ'ব গ্ল'বেল কাৰ্বন ডাই অক্সাইডৰ এইটো প্ৰডাকশ্যনটো কমিব আৰু ফলত কি হ'ব আমাৰ আৰু লগতে ফচিল ফুৱেল যিবিলাক জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰটো কমাব লাগিব আৰু ইলেক্ট্ৰিক ভেহিকেলৰ ফালে আগবাঢ়িব লাগিব। আৰু আমাৰ চৰকাৰেও আৰু বিভিন্ন দেশৰ চৰকাৰে চেষ্টা কৰি আছে যাতে আগামী 4-5 বছৰৰ ভিতৰত কি হ'ব ইলেক্ট্ৰিক ভেহিকেলবিলাক আহি যাব। তেতিয়া আমাৰ পেট্ৰল ডিজেলৰ ব্যৱহাৰটো কমি যাব আৰু মই আশা কৰি আছোঁ আমাৰ পৰৱৰ্তী প্ৰজন্ম এখন সুস্থ ভৱিষ্যত পাব। ভাল লাগিল। মই প্ৰথমে UPPLৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনাইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে, গছপুলি বিতৰণ কৰাৰ কাৰণে। আমি এই গছপুলিৰে অহাকালি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোৱা কাৰ্যসূচী লৈছোঁ যাতে আমাৰ স্কুলৰ চৌহদ সেউজীয়া হৈ থাকে। আৰু এটা শ্লোগান দিছোঁ মই যে ছেভ লাইফ ছেভ ট্ৰী। গতিকে প্ৰতিজন ল'ৰা ছোৱালীক আমি এনেকৈ জনাই দিছোঁ বা শিকাই দিছোঁ যে প্ৰত্যেকজন পৰিয়ালত গৈ প্ৰতিজন পৰিয়ালৰ মাথা প্ৰতি এটাকৈ ঘৰত গছ ৰুব লাগে। লগতে স্কুলতো গছ ৰুই স্কুলখন সেউজীয়া কৰি ৰাখিব লাগে। ধন্যবাদ। এইখিনি কৈ শুনিছোঁ। আমি আশাবাদী আমাৰ 70% আমাৰ পাছ কৰিব বুলি আশা কৰিছোঁ। আমাৰ গুণগতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ৰেজাল্ট কৰে। ইয়াৰ আগৰবাৰতো কৰিছে। আশা কৰিছোঁ ডিষ্টিংশ্যনো পাব, ষ্টাৰ পাব, লেটাৰ পাব। মোটামুটি 50জনমান ফাৰ্ষ্ট ডিভিজন পাব আমাৰ আশা আছে। কোকৰাঝাৰ জিলা UPPL যুৱ শাখাৰ আমি কেবিনেট মিটিং পাতিছিলোঁ। তাতে আমাৰ সিদ্ধান্ত হৈছে যিহেতু আমাৰ 6টা ব্লক কমিটি পৰে, 5টাকৈ ব্লক কমিটিত আজি আমি গছপুলি বিতৰণ কাৰ্যসূচী লৈছোঁ। আৰু অহাকালি 5 তাৰিখত আমাৰ বাওখুংৰি ডিবলাই বিলত আমি প্ৰগ্ৰামটো ৰাখিছোঁ। প্ৰথমবাৰৰ কাৰণে এইটো প্ৰগ্ৰাম বুলি আমি ক'ব লাগিব যে ইয়াত আহি আমি বহুত ভাল লাগিছে। আৰু আপোনালোকৰ জৰিয়তে আমি এটা বাৰ্তা বা মেছেজ দিব বিচাৰিছোঁ যে বিশ্ব পৰিৱেশ দিৱস হিচাপে যিখিনি আমাৰ ল'ৰা ছোৱালী তথা নোৱা বা নতুন প্ৰজন্ম এইখিনি আমি বাৰ্তা দিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াত ছাৰসকল আছে, ছাৰসকলে যথেষ্ট আমাক সহযোগিতা কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে পৰিৱেশটো আমি ভাল কৰিব লাগিব। গতিকে গছ নাথাকিলে মানুহ কেতিয়াও জীয়াই নাথাকে। এইখিনিকে আমি বাৰ্তা দিব বিচাৰিছোঁ। চাওক, আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি আজি ক'ব বিচাৰিছোঁ যে আমি এই স্কুলটো আমি ভাল কৰাৰ ক্ষেত্ৰত বা পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ বিধায়ক লৰেচিষ্টাই ছাৰৰ লগত আমি আলোচনা কৰিছোঁ।
আমাৰ 8 তাৰিখৰ পিছত আমাৰ প্ৰমোটৰ ছাৰৰ লগত আমি কথা পাতিম যে এই স্কুলৰ যিবিলাক সমস্যা এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট চেষ্টা কৰিম আৰু আমি সফল হ'ব পাৰিম বুলি আমাৰ দীৰ্ঘ বিশ্বাসী।